এইখিনি মোৰ হয় টেঙা এতিয়া মই এডোখৰ টেষ্টিংটো কৰি চাওঁ এইডোখৰ জলকীয়া তই এতিয়া কথা এটা জান নাই মুতিলে ধোঁৱা ওলোৱা দিন আহিলে বুলি জান নাই আহিলে বিনু খোৱা ধোঁৱা ওলাই হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে আজি বতৰৰ ফল খাম মানে আৰু ৰবাব টেঙা নে ৰঙা টেঙা বুলি কয় সেইটো ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া ৰবাব টেঙাৰ লগত খাবলৈ জলকীয়া ছিঙি আছে ভাইটোৱে সেইদিনা দেখাইছিলোঁ যে ভিডিঅ'ত জলকীয়া গছ কেইজোপা আজি ইয়াত কাম আহিছে ৰবাব টেঙাৰ লগত খাবলৈ পাইছ নে পাইছোঁ জলকীয়া আছে তই দেখিয়ে পোৱা নাই নেকি এইবোৰ কিনি আছো তেতিয়াহে ভাল লাগিব একদম তাজা তাজা জলকীয়া ফ্ৰেছ জলকীয়া এনেকৈ খাম টেঙাৰ লগত কিমান ছিঙিলি ঢেৰ ছিঙিলি না হ'ব নাই জানো বেছি জলকীয়া নাখাং হয় দোষ দে ধুনীয়াকৈ হৈ যাব এইকেইটাই টিপটপ এটাহে টেঙা খাম মানুহ দুটাই আমি দুটাই খাম যে ই আৰু মই খাম যে ছাপোৰ্ট কৰিব দেই ৰাইজ ন তো হেল্ল' গাইজ তলত এইটোৱে এতিয়া কলপাত কাটিব কলপাত এখিলা কাটি লগে নিমখ জলকীয়া থ'ব লাগিব না আহো কেমেৰা লৈ আন তই বুজিছ নাই ভালছে কাটিব ভালকৈ দেখাম বুজিছে নাই অপূৰ্ব কাট তই পাৰিবি নাই এই টেঙা পাৰিল লোকৰ ঘৰৰ পৰা চুৰি দুটা পাৰি দিলি যে আগাৰ দিব এইটো মানুহ আছোঁ দুটা কিন্তু টেঙা দুটাই পাৰিলে সি দুটা হৈ আহিলে কি কবি আৰু ন দুখৰ বেলা এটা লোকৰ বাৰীৰ পৰা লৈ আনিবলগীয়া হৈছে এতিয়া কেনেকৈ আনিম বাৰু কেনেকৈ আনিবি ওপৰফালে বান্ধ হাতখন পাক হাতখন পালি পাই গ'লো এই নিমখ জলকীয়া লৈ লোৱা হ'ল দেই এইটো টেঙা লৈ লৈছে পাতি এখন লৈ লৈছোঁ ডাইৰেক্ট জেগাতহে লগ পাম আৰু এইজন পাতি লৈ আহি গ'ল ইয়াত খাওঁ নে ৰ'দত খাবি ৰ'দতহে ভাল লাগিলে কিজান দেই ইয়াত হ'লেও কাটি লওঁ প্ৰথমতে তাৰপিছত ৰ'দত খামগৈ নহ'লে বহুত গৰম উঠিব যে এইডোখৰত পাই চফা এইডোখৰত পাই বহি লওঁ তেন্তে ন আজি টেঙা খাই লাগি আমি নৰে কৈ দিছোঁ এতিয়া আমি মানে য'ত টেঙাটো খাম বুলি ভাবিছিলোঁ তাত পাই গ'লোহি বৰ্তমান এতিয়া এডোখৰত বাৰু অকণমান ছাঁ জেগা হয় ওপৰফালে চালি এখন আছে ওপৰফালে দেখা যাব মোৰফালে দেখা আকৌ এতিয়া টেঙাটো কাটি লওঁ প্ৰথমতে তাৰপিছত খাম ৰ'দত নহ'লে মানে গৰমটো বহুত উঠি যাবতো সেইটো মানে বতৰৰ ফল বতৰত খাব লাগে কাৰণে খাই দিছোঁ আৰু কাটি কেনে কিন্তু পথাৰত খাই বেছি ভাল লাগে হ'লেও মানে এতিয়া ৰখি থাকিবই নোৱাৰিছোঁ আমি দুটা ৰখি থাকিবই নোৱাৰিছোঁ সেইকাৰণে খাই দিয়া হৈছে বৰ্তমান খাবলগীয়া হ'ব এতিয়া পিছত মানে আৰু পথাৰ চথাৰ গ'লে আকৌ খাম বাৰু তাত খোৱা মজাটো বেলেগ কিন্তু এতিয়া খাবলৈ মানে মন গৈ আছে যে সেইকাৰণে খাই দিছোঁ আৰু চাই থাকক ভিডিঅ'টো আৰু এতিয়া টেঙা কাটি লওঁ বৰ্তমান আমাৰ ফালে টেঙাটো এনেকৈ কাটে দেই এই ৰঙা বুলি ক'লে ৰঙা মোৰ ফালে দেখাবি ৰঙা বুলি ক'লে ৰঙা কিন্তু পথাৰত খাই ভাল লাগে বাৰু টেঙাটো হ'লেও একো নাই একদম ৰঙা দেই পানী চানী নাই
ধূলিয়ে বালিয়ে খাই দিম আৰু আমি এতিয়া ফিল্ডত থকা এটি ঘৰত খাই আছো ৰাতিপুৱাই ন গানটিকে গাতে কত এনেই আছো ৰহে দৈ চাৰে কাম পা লিখিছো শিকিছোহে বাৰু এইজন ৰখি আছে টেঙা খাবলে আমি এতিয়া টেঙা খাম মই কুটি লওঁ তই মোক ভিডিঅ' কৰি দে দেই তাক দি দিছোঁ এতিয়া কেমেৰাটো আকৌ ধৰিবলৈ মই কাটিম যেতিয়া কাটিব নোৱাৰে এই সৰু লোৱা ককয় মোৰ নামটোৱে ককৈ দেই মই কিন্তু ডাঙৰ কতে বস্তুটো খাতৰা আছে কিন্তু এতিয়া ফালি দিম নেকি নাই কেনেকৈ কাটিম মই পাহৰি দিলোঁ নহয় ফালিয়ে ল'ম ন ফালিয়ে খাই তও ইয়ামি কাবাটো এতিয়া লোভ পানী ওলাই গৈছে পাই দেই আমি খাইছো কয় লোভ পানী ওলালে হৈছে আৰু দেই এখন চকলি আনি এনেকৈ ফুটকেইটা আই দিম দেই অকল হয়নে আমি এনেকেই খাই ভাল পাওঁ বেছি দেৰি কৰি থাকিব নাই এইবিলাক চকলিয়াই পকলিয়াই ডাইৰেক্ট এনেকৈ মানুহ আগাই যাব মানুহ ধেৰি আহি যাব নহ'লে এতিয়া দুটাই লুকাই খাই আছোঁহি আমি বৰ্তমান এনেকৈ ডাইৰেক্ট থৈ লওঁ আৰু নিমখ জলকীয়া সানিম আৰু টিপটপ নিমখ জলকীয়া সানিলে মানে আকৌ পুৰিব নহয় ভাল পানীয়ে নাই এতিয়া ধুবলৈ এইবিলাক অসুখ আছে তই এতিয়া কথা এটা জান নাই মুতিলে ধোঁৱা ওলোৱা দিন আহিলে বুলি জানে নাই আহিলে আৰু বিন উখোৱালে ধোঁৱা ওলাই যায় পাচাব কৰিলে হয় অকল ন টেঙাটো গুচাই লওঁ নহ'লে বহুত লম্বা হৈ যাব ভিডিঅ' তাৰপিছত আকৌ লগ পাই আছোঁ গুচাই থোৱাৰ পিছত ৰাইচ টেঙা মানে গুচাই মেলি হৈ গ'লতো তাৰপিছত এতিয়া ফালিলোঁ হৈ গ'ল এতিয়া নামক আৰু জলকীয়া মিচিং কৰেগা অভি জলকীয়া আৰু নিমখ মিক্স কৰি লওঁ তাৰপিছত দুইটাই খাম বিটাই মেলি মিক্স কৰা চাই থাকক ইয়াত নিমখ এনেকৈ হৈহে গৈছে আৰু ফাইনেলি আমাৰ কিন্তু নিমখ বেছি হৈ গৈছে যদিও নাহি জান তাহাই খাম ন আপোনালোকৰ ৰবাব টেঙা খাই কেনেকুৱা লাগে জনাব हमरा तो बहुत अच्छा लगता है জলকীয়া কুটি দিম নেকি ন হয় নাই ভাই নিমখটো মিলাই দিলোঁ এতিয়া জলকীয়াটো কাটি লওঁ চাই থাকক আংগালে মানে আৰু কি কৰিবি আগতে পিটিকি খায় আজিকালি দিনত নহ'ব ৰাতিহে হ'ব হয় নাই য়েছ মই পুৰিব বাৰু হাতখন কোনো কথা নাই দেখাব লাগিব যেতিয়া ভিডিঅ' বনাই আছোঁ সেইটো কাৰণে আৰু চাই দিয়া হৈছে আৰু চকুত নুচুলেই হ'ল বাকী মতলব নাই চকুটোৱে মেইন যে হৈ গৈছে চকু মুদি কুটিব লাগিব মই চকুত সোমাই যাব নহ'লে নে কি আগাৰ পুৰিব গম পাই গৈছোঁ এইটো টেঙাটো দেখা যায় এটা টেঙা থাকি গ'ল আমি খাব নাহি পাৰোঁগা আমি দুটাই মানে এটাহে খাম এইটো লৈ যাব লাগিব বেলেগে খাব এইটো এতিয়া পিটিকিমেই বাৰু মই দেই ধেই হৈ গৈছে এবাৰ জলকীয়া ন তই খাব পাৰিবি না জলকীয়া পাৰিম ন খেলে গাঠি ভাই মতা মানুহ হয় ন হ'ব এতিয়া ন জলকীয়াখিনি মিচিং কৰি দিছোঁ এইকেইটা থাকক লাগিলে লৈ ল'ব লাগিব আৰু
মোক দেখা মোক নেদেখাইছে পাই এতিয়া পাতটো কলপাতটো দুটালে দুভাগ কৰি ল'ব লাগিব আগলি কলা পাত লৰে কিশোৰে টেং 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 কেডেং কেডেং মোক দেখাইছে নাই ভালকে দেখাই আছি ये बर्थडे नो कितना सफा करेगा गैस पानी भी नहीं है हमारा साथ इतना दुटाले विभाग कर दियो তো হৈ গৈছে গাই এতিয়া আমি খাব লাগিছে नी जुलखिनि की कबा बर्थडे नो পিকনি খাই দে मन खाने ऊपर पुरीबो ऊपर मरिबी जुल ये तेरा ये मेरा दो तेरा दो मेरा दो नहीं एक है এতিয়া বিটা ললো দুটা এতিয়া কিন্তু আৰামছে মানে ৰদত বহি কিনে খাম এই চাহ ৰখত খাই ভাল নালাগিব তো এতিয়া ৰদলৈ গৈ লওঁ তাৰ পিছত খাম ৰখাই দে এ ভাই ৰবাব টেঙা এইটো এতিয়া খাই দেখা তো অলপ এনেকে লৈ খাইছোন দেই কেনেকুৱা লাগিছে ভাই ভালে দেই মজা না টিপটপ করে কও কিবা তহঁতি যদি খাই নোপোৱা আমাৰ ইয়াবি খাব পাবি অঁ টাংগাই ন জলকীয়া ডোখৰ খাই দেখাব এইডোখৰ জলকীয়া ডোখৰ খাই দেখাব এতিয়া চাবি দেই চাব দেই কৰচ কৰি ইমান স্পীড খালি যাওঁ ডোখৰ খাই দেখা টেঙা এডোখৰ জলকীয়া এডোখৰ ন জলকীয়া ডোখৰ খাই দেখাচোন ভালকৈ দেখাব অঁ ৱাও বিউটিফুল একদম মজা লাগিছে দেই ৰ'দত বহি এইফালে বেলিটো কিমান ডিগ্ৰী পৰি আছে নাজানো বেলিটো দেখিছে না এইফালে টেঙা ন মজা লাগিছে এইখিনি মোৰ হয় টেঙা এতিয়া মই এডোখৰ টেষ্টিংটো কৰি চাওঁ এবছৰৰ প্ৰথমটো ৰবাব টেঙাত সোৱাদ কেনেকুৱা লাগে চাওঁ ৰ'দত বহি কিনে এইফালে মজা আছে না অপূৰ্ব এয়া টেঙা শেষে হ'ব হ'ল আৰু এইটো কোন হয় এইটো সেইটো আকৌ জলকীয়া খোৱা দেখালোঁ যে ময়ো খাই দেখা এডোখৰ এইডোখৰ জলকীয়া বহুত পুৰে গাইছ ই কেনেকৈ খাইছে আৰু এৰি দেই ভাগ ধুনীয়া যদি খোৱা নাই বৰ্তমানলৈকে খাই চাওক আমি আজি গোঁসাই বনাইছোঁ প্ৰথম টেঙা হ'ব এতিয়া খাই লওঁ দেই কৈ দেখা কেনেকৈ কৈছিলিচোন তই পুৰিছে হেনো এই যে গাই চকু পানী ওলাই গৈছে বেচেৰা দে জলকীয়া খাবলৈ নাহি চৰেগা ন কি মজা নামটো টেঙা খালে নহ'ব না চেনি দি দেই এবাৰতো চাউনি নাই দে ফিনিছ এইখিনিও খাব লাগিব কিন্তু জলকীয়াখিনি নাহি খাই গা ৰাইজ জলকীয়াটো বহুত পুৰটা খায় আমি খাওঁতে নেৰিলাহি আৰু খতম
মোৰ খতমেই আৰু ন ফিনিছ কৰি দে হৈ গ'ল তই লো গাইছ ফিনিছ হৈ গ'ল ফিনিছ খতম কৰি দিলোঁ খাই আমি দুটাই ন বাকলি খাই নাই বাৰু গৰুৱে টেঙাটোকে খাব ন কিন্তু টেঙাটো থৈ দিয়া আছে লৈ যাব খাব নোৱাৰিম আৰু গাইছ আমি এইখিনি খালেতো ক্লিয়াৰ উঠিব লাগিব সকলোৱে নাযাবি দেই কেনেকৈ নিবা এইখিনি ভৰি গ'ল এইখিনি দি দিওঁগৈ গৰু এজনীক এদিন ধৰ নেকি নহয় নহয় টাঙ্গা খা থেংক ইউ দাদি দে কওঁ টেঙা দিছোন তোক খাবলৈ থেংক ইউ দাদি দে চকৰি পেটামাৰি দে খাই থাকক গাইছ বৰ্তমান টেঙা চেঙা খাই ক্লিয়াৰ হৈ গ'ল মজা লাগিলে খাই তোৰ কেনেকুৱা লাগিলে আৰু মজা লাগিলে আৰু খাব পালোঁ পোৱাদিন পেটে ভৰি গ'ল হেনো খাই কেনে হয় নাই একেবাৰে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যদি চাই ভাল পালে ভিডিঅ'টো যদি চাই ভাল পাওঁ হেৰি লাইক ছাবস্ক্ৰাইব কৰিব আৰু টেঙা খাব আমাৰ দিগি আহিব পাৰিব বাই বাই টাটা বাই টাটা গুড বাই যে নহয় আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে আজি অকল টেঙা খোৱা ভিডিঅ' বনাই দিলোঁ ধন্যবাদ থেংক ইউ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ